বৰ্তমানে ওপৰৰ পৰা একদম এই জংঘলৰ এই নদীটো এইফালে আছে বৰ্তমান এই জংঘলৰ মাজেদি এনেকৈ আমি গতিমাখানে এনেকৈ চিধাই কৰি ৰাস্তা ওলাই এনেকৈ গৈ আছোঁ বৰ্তমান আৰু এই চাওক পাহাৰৰ মাজত কেনেকৈ গৰু ৰখা হয় এইবিলাক বাথান বুলি কয় এই বাথান এইফালে চাওক এইবিলাক এনেকৈ বাথান কৰি ৰাখছে এতিয়া আমি ঘৰলৈকে উভতি আছোঁ ডেষ্টিনেশ্যনৰ পৰা চাওক এইফালে এই প্ৰায় এইখিনি মানত গৈছিলোঁ তাৰ পৰা ইমানখন ৰিটাৰ্ণ হ'লোঁ নদী যাওঁতে বহুত টাইম লাগিছিল চ' এতিয়া এনেকৈ গৈ আছোঁ এইফালৰ পৰা খোজকাঢ়ি আহি আছোঁ এতিয়া প্ৰায় আৰু এইখিনিত যাব লাগিব প্ৰায় যিমান আহিলোঁ আৰু তাতকৈ কম আছে তথাপিতো মানে এইখিনিলৈ যাব লাগিব আপোনালোকে চিনি নাপাব জাজ কৰিব নোৱাৰিব তো একেলগে যাব লাগিব আৰু বহুত জেগা আছে এইফালে ট্ৰেক্টৰবিলাকেও একদম শিল নিয়ে আছে এইফালৰ পৰা বহুত জেগা আহিলোঁ প্ৰায় এইখিনিত গৈছিলোঁ তাৰে পৰা আহি আৰু এইখিনিলৈকে যাবা আছে এইখিনি এইবিলাক জেগাত থাকে কিবা মজাই বেলেগ ফিলে বেলেগ হয় কিবা এইবিলাক জেগাত আপোনাৰ চাৰিওফালে চাওক গাঁৱৰ পৰিৱেশ বেলেগ পাহাৰৰ মাজৰ পৰিৱেশ বেলেগ চহৰ নগৰৰ পৰিৱেশ বেলেগ চবফালে মানে বেলেগ কোৱালিটি মানে চাওক নদী চাওক ইয়াৰে লোকেল কিছুমান মানুহে কেনেদৰে ইয়াতে গা ধুই আছে একদম মাৰা দিনাৰ মানে ওপৰৰ পৰা যিমান আহি আছোঁ তললৈকে মানে সিমানে মানে নদীবিলাক কিবা ডিভাইড হৈ যায় আছে মানে ভাগ হৈ যায় আছে ইফালে এটা সেইফালে এটা কিন্তু মানে মেইন পইণ্টত মানে নদী এটাই কিন্তু ইফালে আহি মাত্ৰ ইয়াতে এটা তাতে এটা এই তাত এটা মানে এনেকৈ বহুতটা হৈ গৈছে মানে ইফালে আহি মাত্ৰ নদী কিন্তু মেইন পইণ্টত এটাই চাওক এইফালে মানুহৰ ঘৰ দেখিছে এইফালে আমি যাওঁতে প্ৰায় এইখিনিৰ পৰা ট্ৰেক্টৰত উঠিছিলোঁ এই দ্বীপটো যে আছে এইখিনিৰ পৰা ট্ৰেক্টৰত উঠিছিলোঁ ইয়াতে ট্ৰেক্টৰত উঠি আমি প্ৰায় এনেকৈ গৈ প্ৰায় এইটো এটা ভাঁজ আছে এই ভাঁজটোৰ পৰা অলপ সেইফালে যাই মাত্ৰ একেলগে প্ৰায় 2 কিলোমিটাৰমান ট্ৰেক্টৰত গৈছোঁ আৰু তাৰ পৰা ট্ৰেক্টৰৰ পৰা নামি প্ৰায় আৰু আমি প্ৰায় 4 কিলোমিটাৰমান আৰু ওপৰলৈকে গৈছোঁ একদম প্ৰায় এইখিনিমান মানে নদীবিলাক ভাঁজ আছে না এনেকৈ গৈছোঁ মাত্ৰ আৰু তাৰ পৰা এতিয়া ৰিটাৰ্ণ আহি আছোঁ ৰিটাৰ্ণ আহি প্ৰায় মানুহৰ ঘৰ পালোঁ আৰু এইফালে এই দ্বীপটোৰ পৰা আৰু প্ৰায় 2 কিলোমিটাৰমান যাব আছে সেইখিনি যোৱাৰ পিছত আমি আৰু মেইন য'ত চাইকেল থৈছোঁ এইখিনি পাম কিন্তু এইফালে চাওক মানে এইবিলাক জেগাত আচলমতে এইবিলাক এনেকুৱা যিবিলাক এনেহেন জংঘল আছে এইবিলাকে আছিলে এইবিলাক জেগাত কিন্তু এতিয়া মানে নদীৰ খহনীয়াৰ ফলত এনেকৈ মানুহে যে ট্ৰেক্টৰেদি এনেকৈ নি আছে চব মানে নদীৰ পৰা এটাকৈ বস্তু নি আছে মানুহবিলাকে আৰু এইফালে নদীৰো এইবিলাক খহনীয়া হৈ যাই আছে এইবিলাক দেখিছে কেনেকৈ খহি গৈছে এইবিলাক আৰু মানে এইবিলাক জেগাত থোটা গাছ আছিল তো সেইকাৰণে মানে এনেকৈ গাছৰ মূৰা চূৰা পৰি আছে বহুত মাজে গাছৰ মূৰা পৰি আছে এইবিলাক গাছ চাওক এইবিলাক আগতে এইবিলাক চাওক বহুত মানে এনেকৈ পৰি আছে আৰু এইফালেতো আপোনালোকক কৈছোঁৱে এটা নদীৰ পৰাই বহুতটা নদী হৈ গৈছে এইফালে এটা সৰুকৈ আৰু এইফালে ডাঙৰকৈ আছে আৰু এইফালে এই চাওক কেনেকুৱা হৈ গৈছে চববিলাক ফাইনেলি এইখিনি আহি পালোঁ একদমেই তাৰ পৰা এইখিনি আহি পালোঁ ইয়াতে অলপ গা ধুম এতিয়া গা চা ধুই মাত্ৰ আমাৰ এইখিনি জেগাত চাইকেল আছে ইয়াতে চাইকেল ল'ম আৰু ঘৰত যাম এইফালে ৰাস্তাটো দেখছে বগা এইখিনি মানত আমাৰ চাইকেল আছে ইয়াতে চাইকেলখিনি ল'ম আৰু ঘৰত যাম আজিৰ ভিডিঅ'লৈকে এইখিনিয়েই আপোনালোকে যাতে ভালদৰে চাই ভিডিঅ'টো আৰু যাতে লাইক কৰে কমেণ্ট কৰে শ্বেয়াৰ কৰে আৰু যাতে ছাবস্ক্ৰাইব কৰি দিয়ে এইখিনিয়ে